তিনিটা বস্তু লৈ জীৱনত কেতিয়াও লাজ নকৰিব। যদি আপুনি এই বস্তুকেইটা লৈ লাজ কৰে তেন্তে আপুনি লাহে লাহে ধ্বংস হৈ যাব। এই কথাকেইটা কোনো নতুন কথা নহয়, দীৰ্ঘদিন ধৰি প্ৰাচীন কালৰে পৰা চলি আহিছে। আমি হয়তো সকলোৱে আচাৰ্য চাণক্যক চিনি পাওঁ। বহু হাজাৰ বছৰ আগতে তেওঁ কৈ গৈছে, এই তিনিটা বস্তুক লৈ আপুনি কেতিয়াও লাজ নকৰিব। যদি লাজ কৰে তেন্তে হয়তো আপোনাৰ বহু ক্ষতি হ'ব। এই ক্ষতিবোৰ আমি আলোচনাৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰিম। প্ৰথমতে, যিটো বস্তুৰ প্ৰতি আমি লাজ পোৱাৰ প্ৰয়োজন নাই সেইটো হৈছে আমাৰ কাপোৰ। আচাৰ্য চাণক্যই কৈছিল, পুৰণা কাপোৰ, কিন্তু বৰ্তমান যুগত আমি পুৰণা কাপোৰটো বাদেই নতুন কাপোৰ পিন্ধি গ'লেও লাজ পাওঁ। ধৰি লওক আপুনি এখন বিয়াৰ অনুষ্ঠানত গৈছে। দেখিব বিশেষ কৰি মহিলাসকলে কাপোৰ পচন্দ কৰিব নোৱাৰে। মই এইযোৰা কাপোৰ পিন্ধিম নে সেইযোৰা কাপোৰ পিন্ধিম। মোৰ বান্ধৱীবোৰে মই পিন্ধা কাপোৰযোৰতকৈ বহু ভাল ভাল কাপোৰ পিন্ধিছে। মোৰ কোনো ভাল কাপোৰেই নাই। মোৰ কোনো ভাল কাপোৰ পিন্ধিবলৈ নাই, কিনিবও নোৱাৰোঁ, আৰু যে নানান কথা। এটা কথা সিহঁতক উদ্দেশ্য কৰি কৈছোঁ, নিজক কেতিয়াও আনৰ লগত তুলনা নকৰিব। আপুনি যেতিয়াই নিজক আনৰ লগত তুলনা কৰিব, আপুনি সেই মুহূৰ্তৰ পৰাই নিজক সিহঁতৰ ওচৰত সৰু কৰিছে। আৰু এইটো যেতিয়া আমাৰ মনত বহি যাব, তেতিয়া আমি প্ৰতিটো মুহূৰ্ততে নিজক সৰু কৰি থাকিম। আচলতে কাপোৰত কোনো ভাল বা বেয়া নাই, সেইটো আমাৰ মনটোহে। গতিকে মনটোক ঠিক কৰক। দ্বিতীয়তে, আমি যিটো লৈ লাজ পোৱাৰ প্ৰয়োজন নাই সেইটো হৈছে বৃদ্ধ মা দেউতা। এইটো চাণক্যই কৈছে। কিন্তু আমি বৃদ্ধ মা দেউতা নহয়। আমি বেছিভাগ ল'ৰা ছোৱালীয়ে আমাৰ বৃদ্ধ মা দেউতাক বহু ঠাইত নিবলৈ লাজ পাওঁ বা ইচ্ছা নকৰোঁ। এটা সৰু গল্প কওঁ, শুনা। এজন গাঁৱৰ ল'ৰাই এটা ডাঙৰ কলেজত ভৰ্তি হ'ল। তাত সকলো ছাত্ৰ ছাত্ৰীয়ে মাক দেউতাকক লৈ আহে বা মাক দেউতাকেও আহে। সেই কথা জানিব পাৰি ল'ৰাজনৰ মাক দেউতাকো এদিন কলেজত যাবলৈ ইচ্ছা কৰি পুতেকক ক'বলৈ ধৰিলে, আমিও তোমাৰ কলেজত যাম। কিন্তু পুতেকে নানান বাহানা কৰে যে আজি কোনো ছাত্ৰ ছাত্ৰীৰ মাক দেউতাক কলেজত নাহে বা কলেজত মাক দেউতাকক যাব নিদিয়ে ইত্যাদি। তথাপি মাক দেউতাকে জোৰকৈ ধৰাত পুতেকে কৈ উঠে যে সেইটো হৈছে ডাঙৰ কলেজ, তাত সকলো মানুহে ভাল ভাল কাপোৰ পিন্ধি আহে, সিহঁতৰ লগত আপোনালোকৰ মিল নাই, ষ্টেটাছ নিমিলে, আপোনালোক কলেজত গ'লে মই লাজ পাম ইত্যাদি। এটা কথা ভাবকচোন, আপোনাৰ মা দেউতাই কিমান কষ্ট পালে। আপুনি আজি যি ঠাইত আছে বা যি পজিশ্যনত আছে তাৰ আঁৰত সম্পূৰ্ণ কষ্ট কিন্তু আপোনাৰ মাতৃ বা পিতৃৰ। গতিকে যি ঠাইত সিহঁতক লৈ যোৱা সম্ভৱ তাত তেওঁলোকক লৈ যোৱাত কেতিয়াও দ্বিধাবোধ নকৰিব। তৃতীয়তে, যিটো বস্তুত আমি একেবাৰে লাজ পোৱা উচিত নহয় সেইটো হৈছে আমাৰ কৰ্ম, আমাৰ পেচা। এইটো লাজ পাই বহু মানুহ ধ্বংস হৈ আছে। আমি সকলোৱে এটা কথা জানো যে কৰ্মত লাজ মানে সৰ্বনাশ। কিন্তু সঁচা কথা কওকচোন, আমি কেইজনে এই কথাটো মানি চলোঁ? আৰু ইয়াৰ কাৰণে আমাৰ সমাজত বহু সমস্যা। মোৰ কামটো ভাল নহয়, মোৰ কামটো সৰু, মই ইমান লিখা পঢ়া কৰি এই সৰু কামটো কৰিম, কেতিয়াও সম্ভৱ নহয় ইত্যাদি। এইটো আপোনাৰ পৰিৱেশৰ লগত মিলাই ভাবি লওক, কথাটো সঁচা নে মিছা। সেয়েহে সকলোৰে ওচৰত মোৰ এটা নিবেদন, এই কথাষাৰ কৈয়ে আজিৰ ভিডিঅ'টো শেষ কৰিছোঁ। প্লিজ দয়া কৰি কেতিয়াও নিজৰ কামক ঘিণ নকৰিব, বদনাম নকৰিব। আপুনি
যিটো কাম কৰি দুবেলা দুমুঠি খাই আছে, সংসাৰ চলাই আছে, সেই কামটো ঘিণ নকৰিব। তথাপি কৈছোঁ, যদি আপোনাৰ কেপাচিটি আছে, সেই কামটো এৰি তাতকৈ ভাল কাম কৰক। তাত আপোনাৰ কোনো ক্ষতি নাই। ধন্যবাদ।